हेलो फ्रेंड्स मिनी ब्लग एटाले आपनालोকৰ ওচৰলৈ আহিছো আৰু এতিয়া ওলাইছো আমি থিয়েটাৰ চাবলৈ বুলি আৰু এয়া দেখিবলৈ পাইছে নে ইমানো ঠাণ্ডা নাই বুলি কোৱাত মই মাৰফলাখন নামাৰ বুলি ভাবিছিলো মানুহজনী আহি পেলাই মাৰি দিছে একদম খঙে উঠি যায় আৰু এতিয়া দুইজনে গলো ওলাই আৰু এয়া দেখিবলৈ পাইছে নহয় একদম পুৰা ভিৰ হৈ আছে আবাহন থিয়েটাৰ যিহেতু আপোনালোকেতো গম পায়ে আৰু আজি প্ৰস্তুতি বাক চাবলৈ পাম খুব এক্সাইটেড হৈ আছো আহি মেলি পালোহি আৰু ধুনীয়াকৈ বহি ললো মজা আছে একদম আগত বহি লৈছো আৰু এয়া আমাৰ থিয়েটাৰ আৰম্ভ হৈ গ'ল তাৰ পিছত ইটো পিছত সিটো খোৱা আৰম্ভও হৈ গ'ল এয়া দেখিলেনে প্ৰথমতে খাই ল'লো মিঠা পান আৰু লগতে মানুহজনে এখোপামান কিবা কিবি লৈ আহিছে আৰু বাবু এটা আছিলে ওচৰতে তাকো দিলোঁ তাৰপিছত এয়া দেখিবলৈ পাইছে নহয় আৰু প্ৰস্তুতি বাৰ যে অভিনয় সঁচাকৈ একদম ক'বলগীয়া মানে মানিব লগা আৰু দে খুব ভাল হৈছে মুঠতে অৰ্ধাংগিনী আছিলে আজি প্ৰথম নিশা আৰু খুব ভাল লাগিলে একদম খাই এনজয় কৰিলোঁ আৰু চালোঁ প্ৰস্তুতি বাক একে ওচৰৰ পৰা চাইছোঁ ইমানেই ভাল লাগিছে আপোনালোকেও চাবচোন এয়া চাওকচোন ইমান মৰম লাগিছে নহয় চ' একদম এতিয়া শেষ হৈ গ'ল থিয়েটাৰ বাই বাই